নমস্কাৰ বন্ধুসকল, স্বাগতম আপোনালোকক আমাৰ চেনেললৈ। বকুল ধাৰাবাহিকৰ কাহিনীত বহুতো চৰিত্ৰ আছে, কিন্তু কিছুমান চৰিত্ৰ এনেকুৱা হয় যিয়ে কম সময়ৰ ভিতৰতে দৰ্শকৰ মনত নিজৰ এক বিশেষ স্থান দখল কৰি লয়। তেনে এগৰাকী চৰিত্ৰ হৈছে গাৰ্গী। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে গাৰ্গী চৰিত্ৰটো আঁৰত থকা অভিনেত্ৰীগৰাকী আচলতে কোন হয়? তেওঁৰ প্ৰকৃত নাম কি? ক'ত জন্মগ্ৰহণ কৰিছিল? তেওঁৰ শিক্ষাগত অৰ্হতা কি? অভিনয় জগতখনলৈ কেনেকৈ আহিছিল আৰু কোনটো মিউজিক ভিডিঅ'য়ে তেওঁক অসমৰ দৰ্শকৰ মাজত বিশেষ পৰিচিত কৰি তুলিছিল? আজিৰ এই ডকুমেণ্টাৰীত আমি জানিম বকুল ধাৰাবাহিকৰ গাৰ্গী অৰ্থাৎ অভিনেত্ৰী দীপশিখা বৰাৰ জীৱন আৰু অভিনয় যাত্ৰাৰ বহুতো কথা। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। বকুল ধাৰাবাহিকত গাৰ্গী চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে দীপশিখা বৰা। অভিনয়ৰ ক্ষেত্ৰত দীপশিখা বৰাই নিজৰ প্ৰতিভাৰে ইতিমধ্যে দৰ্শকৰ মাজত এক পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। কেৱল বকুল ধাৰাবাহিকতেই নহয়, ইয়াৰ পূৰ্বতেও তেওঁৰ বিভিন্ন প্ৰকল্প আৰু মিউজিক ভিডিঅ'ৰ অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। দীপশিখা বৰাৰ অভিনয় যাত্ৰা এদিনতে আৰম্ভ হোৱা নাছিল। অভিনয়ৰ প্ৰতি থকা আগ্ৰহ, নৃত্যৰ প্ৰতি থকা ভালপোৱা আৰু বিভিন্ন প্ৰতিভাক আগুৱাই নিয়াৰ ইচ্ছাই তেওঁক ধীৰে ধীৰে এণ্টাৰটেইনমেণ্ট জগতলৈ লৈ আহে। বিভিন্ন মিউজিক ভিডিঅ'ত অভিনয় কৰাৰ লগতে তেওঁ অসমীয়া সংগীত জগতৰ জনপ্ৰিয় শিল্পীগৰাকীৰ গীতটোতো অভিনয় কৰিছে। ইয়াৰ ভিতৰত নীল আকাশৰ মৃদুলা গীতটো তেওঁৰ জনপ্ৰিয় বৃদ্ধি কৰাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ইয়াৰ উপৰিও তৰালি, কল্পনা তুমি আদি মিউজিক ভিডিঅ'তো তেওঁৰ অভিনয় কৰা দেখা গৈছিল। মিউজিক ভিডিঅ'ৰ পিছত দীপশিখা বৰাই ধাৰাবাহিক জগততো নিজৰ অভিনয়ৰ প্ৰতিভা দেখুৱাবলৈ আৰম্ভ কৰে। ৰং টিভিৰ সম্প্ৰচাৰিত হোৱা ৮ জুন ধাৰাবাহিকতো অভিনয় কৰি তেওঁৰ দৰ্শকৰ মাজত পৰিচিত লাভ কৰিছিল। আৰু বৰ্তমান বকুল ধাৰাবাহিকৰ গাৰ্গী চৰিত্ৰটোৰ জৰিয়তে তেওঁৰ নতুন দৰ্শকৰ মাজত তেওঁ পুনৰ দৰ্শকৰ মাজত চৰ্চিত হৈ পৰিছে। গাৰ্গী চৰিত্ৰটোত তেওঁৰ অভিনয়ৰ ধৰণে বহু দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰিছে। এতিয়া আহোঁ দীপশিখা বৰাৰ শিক্ষাগত জীৱনৰ কথালৈ। দীপশিখা বৰাই নিজৰ শিক্ষা জীৱনো যথেষ্ট গুৰুত্ব সহকাৰে আগবঢ়াই নিছিল। তেওঁ যোৰহাট গভৰ্ণমেণ্ট গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ আৰু যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। পিছত তেওঁ ইতিহাস বিষয়ত মেজৰ লৈ গ্ৰেজুৱেশ্যন সম্পূৰ্ণ কৰে। ইয়াৰ লগতে তেওঁ অসমীয়া সংগীত মহাবিদ্যালয়ৰ পৰা সংগীত শিক্ষাও গ্ৰহণ কৰিছে। অৰ্থাৎ অভিনয়ৰ লগতে সংগীত আৰু নৃত্যৰ প্ৰতিও তেওঁৰ আগ্ৰহ সৰুৰে পৰা আছিল। দীপশিখা বৰাৰ হবি বুলি ক'লে মূলতঃ এক্টিং আৰু ডান্সিঙৰ কথাই উল্লেখ কৰিব পাৰি। অভিনয় আৰু নৃত্য দুয়োটাৰে প্ৰতি থকা তেওঁৰ আগ্ৰহে হয়তো তেওঁক এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীত আগুৱাই যোৱাত সহায় কৰিছে। এতিয়া আহোঁ দীপশিখা বৰাৰ জন্ম আৰু ব্যক্তিগত তথ্যলৈ। উপলব্ধ তথ্য অনুসৰি দীপশিখা বৰাৰ জন্ম 1996 চনৰ 25 অক্টোবৰ তাৰিখে। তেওঁৰ জন্মস্থান যোৰহাট বুলি জানিব পৰা যায়। বৰ্তমান তেওঁ গুৱাহাটীত থাকে বুলি তথ্য পোৱা যায়। তেওঁৰ উচ্চতা প্ৰায় 5 ফুট 9 ইঞ্চি আৰু ওজন প্ৰায় 50 কিলোগ্ৰাম বুলি উল্লেখ কৰা হয়। এগৰাকী অভিনেত্ৰীৰ বাবে কেৱল সুন্দৰ দেখা দিয়াটোৱে যথেষ্ট নহয়। দৰ্শকৰ মনত স্থান পাবলৈ লাগে অভিনয়, পৰিশ্ৰম আৰু নিজৰ চৰিত্ৰক জীৱন্ত কৰি তোলাৰ ক্ষমতা। দীপশিখা বৰাই মিউজিক ভিডিঅ'ৰ পৰা আৰম্ভ কৰি ধাৰাবাহিকলৈকেও ধীৰে ধীৰে নিজৰ অভিনয় পৰিসৰ বৃদ্ধি কৰিছে। আৰু বকুলৰ গাৰ্গী চৰিত্ৰটোৱে তেওঁৰ এই যাত্ৰাত নতুন এটা পৰিচয় যোগ কৰিছে। গতিকে বন্ধুসকল, এয়াই আছিল বকুল ধাৰাবাহিকৰ গাৰ্গী অৰ্থাৎ অভিনেত্ৰী দীপশিখা বৰাৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা। তেওঁৰ অভিনয় আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ অসমীয়া অভিনেত্ৰী অভিনেতাৰ বায়োগ্ৰাফী আৰু ডকুমেণ্টাৰী ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজি ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক সকলোকে আন্তৰিক ধন্যবাদ। পুনৰ লগ পাম পৰৱৰ্তী এটা নতুন ভিডিঅ'। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক। ধন্যবাদ।